গুড মৰ্নিং সুপ্ৰভাত বন্ধু বান্ধৱীসকল কি খবৰ প্ৰত্যেক দিনাখনৰ দৰে আজিও মোৰ দিনটো আৰম্ভণি হ'ল কিন্তু আজি অলপ বেলেগ হ'ব কাৰণ কিয় গম পোৱা নাই মই আজি লাল চাহ নহয় আজি খাইছো মই হৰলিক্স আৰু তাৰ কাৰণটো কি গম পোৱা নাই কাৰণ হৰলিক্সৰ টেমাৰটো মানে আনি থোৱা আজি বহুত দিন হৈ গ'ল মই কৈ আছো হৰলিক্সটো বনাই দিয়া এনে বেয়া হৈ যাব আজি অৱশেষতে বনাই দিলে সেইকাৰণে আজি খাই আছো হৰলিক্স লাল চাহ খাব লাগিব বাৰু কাৰণ লাল চাহ নাখালে টোপনি নাভাঙে নে কি কোৱা কি হ'ল বহুত ঠাণ্ডাই পালে নেকি তোমাক গাটো ভাল লাগা নাই ৰাতিপুৱাৰ পৰা কি হৈছে ঠাণ্ডা লাগিছে ঠাণ্ডা ও কোনে পালে নি আৰু নাই পালে কিন্তু হৰলিক্স কেলে মানে বনাই দিয়া নাছিলা তুমি হা পাহৰি আছিলো আকৌ আৰু তুমি লাল চাহ খাই বেছি ভাল পাও ন এইপিনে কেমেৰা আছে এইপিনে কাক চাই আছে লাল চাহ খাই বেছি ভাল পাও সেইকাৰণে হৰলিক্স বনোৱা নাছিলো আজি কলা যেতিয়া বনাই দিলো বঢ়িয়া চাব লাগে কেমেৰাটো লাইট জ্বলি আছে জানে আকৌ চাই আছে ইটো সাইডত কেমেৰা লাইটৰ পৰা চকু ধৰিছে ও সেইকাৰণে ইটো সাইডত চাই আছে ও মানুহবোৰ আমাৰ মানুহবিলাকে চাই আছে এইফালৰ পৰা যি সাবস্ক্ৰাইবাৰ সকলে চাই আছে এইফালৰ পৰা তুমি চাই আছা এইফালে এ ৰাতিপুৱাই তিতা খুৱাই ন এইজনী মোক মাৰিব বিচাৰিছে পাই তিতা খালে ভাল পেটত যদি পেলু আছে সব ভাল হৈ যাব কি বুলি ভাবিছা তুমি মোৰ পেটত পেলু থাকিব কথা হ'লে তোমাৰ নিচিনা বুলি আছে নেকি মোৰ একদম স্বাস্থ্য ঠিকে আছে পেটত পেলু আছে যদি ভাল হৈ যাব বোলে মই মিছা ক'লে কি হ'ব তিতা খাইও ভাল পাওঁ দিয়া তিতা কেৰেলা হওক বা আমুক তামুক ভাল পাওঁ আৰু লগতে আৰু এয়া ফুলকবি কি হ'ব ফুলকবিও বনাম তিতা কেৰেলা ফুলকবি একেলগে বনাই নি দুবিধ আইটেম মানে ন মানে এতিয়া আজি তিতা খাই মিলি ঘৰ পৰা ওলাব লাগিব যেন লাগিছে আৰু তিতা খাই গ'লে বোলে আকৌ বোলে দিনটো বেয়া হয় ন মই একে থাকেছিম আৰু বৌদু ক'লে এইফালে চোৱা কুকুৰ পোৱালিকেইটা ডাঙৰ হৈছে মানে আজি বা কেইদিনমান আগত জগিছিলে যে আজি ইমান ধুনীয়া মৰম লগা চা কি মৰম লগাকে জিভাখন উলিয়াই আছে ন কি একদম পুৰা মৰম লাগিছে দেখিলে বৌদু ক'লা চাকৈ দেই বাৰু দেখুৱালো নহয় কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবাচোন অলপ ডাঙৰ হৈছেগৈ আৰু কিন্তু এতিয়া আমি ভাত খাই লওঁ মই ভাত খাবলৈ ওলাইছো এয়া দেখিছা না তিতা কেৰেলাৰ লগত খাম কৈছো যে তিতা কেৰেলা আৰু ভাত এইফালে আমাৰ এখেতে পৰা দবাই আছে পুৰা ভোক লাগিছে নি তোমাৰ নহয় ললে গৈছো কেলে ওলাই যাম না আমি মুখ ফুলি আছে চোৱা কিমান ভৰাই থৈছে চাগে দেখি নাই মুখত ভাত আৰু এইফালে ভাইটিয়ে খাই আছে হাই বুলি কৈ দে হাই সঁচাকৈ বহুত বেছি ঠাণ্ডা লাগিছে দেই আৰু মই কাপোৰ কানি পিন্ধিলো ওলালো মানে আৰু আজি সঁচা বহুত বেছি ঠাণ্ডা পৰিছে আজি ৰ'দটোৰ নামো নিচিনা নাই ভালকৈ ঠাণ্ডা এবাৰ পৰিছে নিচিনা লাগিছে আৰু সেইকাৰণে মই জেকেটটো পিন্ধি ল'ব লাগিব এই মাদ্ৰি কিবা গৰম কিবা জেকেট টাইপৰ কিবা এটা মানে কি হয় সেইটো মই পিন্ধি যাব লাগিব নহ'লে বহুত বেছি ঠাণ্ডা লাগিব বাইক চলাই থাকিলে গম পায় এইটো ঠিক আছে 1 বছৰ আগতে লোৱা হয় তোমাৰ আগৰবাৰ লৈছিলো কিন্তু এইবাৰো চলি যায় আমি পুৰণা পিন্ধি ওলাইছো দিয়া পুৰণা মই কেতিয়া তুমি নতুন লৈছা বুলি পুৰণা পিন্ধি যাম কাৰণ কিয় এই নতুন ল'বলৈ পইচা নাই নে কি কোৱা আমি বৰ্তমান মানে মানুহ ঘৰৰ পৰা আহিলোঁ আচলতে মানুহ ঘৰত ভিডিঅ' নবনালোঁ এটা কাৰণৰ বাবে গৈ আছোঁ তোমালোকক পাছত কিন্তু এতিয়া আমি বৰ্তমান গৈ আছোঁ এখন হোটেললৈ কাৰণ ভোক লাগি আহিছে মানুহ ঘৰত ভাত খুৱাব বুলি ভাবিছিলোঁ ভাত নোখোৱালে লাল চাহ একাপ খুৱাই পঠিয়াইছে লাল চাহ গাখীৰ চাহ একাপ খুৱাই পঠিয়াইছে লাল চাহ খাব পালেও অলপ ভাল লাগিলে কিন্তু গাখীৰ চাহ খুৱাই পঠিয়াইছে সেইকাৰণে এতিয়া আমি ক'ৰবাত হোটেল এখনত সোমাই কিবা এটা খাই ল'ব লাগিব মানে আজি আকৌ মোৰ নিৰামিছোঁ দেই মই মাছ মাংস খাব নোৱাৰোঁ সেইকাৰণে ক'ৰবাত ৰৈ মেলি ধুনীয়া আছে পৰঠা এখনকে মাৰি ল'ব লাগিব হোটেল এখনত গৈ ৰ'বা এয়া সন্মুখত দেখিছা প্লেইন পৰঠা এখন আৰু আজি বোলে আমাৰ এখেতে বাৰু মানে মই খাম আমাৰ এখেতে কিন্তু আজি একো নাখায় বন্ধুসকল এতিয়া আমি ঘূৰি আহিলোঁ আলহী ঘৰৰ পৰা মানে মানুহ ঘৰলৈ গৈছিলোঁতো আৰু মানে কি হয় অলপমান কেমেৰা কৰিবলৈ কিছুমান জেগাত দিগদাৰ হৈ যায় অলপমান বেয়াও পাই যায় কিছুমানে মানে লাজ কৰে যে সেইকাৰণে নকৰিব ক'লে নকৰিলোঁ আৰু এতিয়া আমি আহিলোঁ কিন্তু এতিয়া মোৰ মেইন কথালৈ আহোঁ হা মানে কথাটো কি হ'ল মোৰ ওচৰে পাজৰে মোৰ লগৰ ল'ৰা ছোৱালী ভাই বন্ধু সকলোৱেনো এটা কমেণ্টেই কৰি আছে মানে কমেণ্ট মানে ভিডিঅ'ত নহয় আকৌ মানুহটো মুখৰ আগত কমেণ্ট কৰি আছে কিন্তু আই লাভ ট্ৰেভেলৰ বিকাশৰ লগতো ভাল আছিলে তোক কিয় যোৰহাটলৈ আহিও তোক লগ নকৰিলে বা আমুক তামুক ঢেৰ মানে কথাটো মই ভাবিছোঁ বাৰু মিছা ক'লে কি হ'ব মই বিকাশক মানে কল কৰিছিলোঁ আৰু UK07 যেতিয়া আমাৰ আহিছিলে আলে তাৰপিছত তোমাৰ ফোনটো ৰিচিভ নকৰিলে আৰু মই বস্তুটো বুজিছোঁ বাৰু নুবুজাও নহয় যে কিয় লগ কৰিব নোৱাৰিলে কাৰণ কিয় মোৰ নিচিনাকৈ চাগৈ কিমানে ফোন কৰি আছিলে সেইকাৰণে চাগৈ মোৰ কলটো নেদেখিলে আৰু হয়তো সেইটো কাৰণে চাগৈ লগ কৰিব নোৱাৰিলে এতিয়াও চাগৈ অসমতে আছে শুনিছোঁ UK07 আৰু বিকাশে উল্টাই বোলে কল এটা কৰিব পাৰিলে যদি কলটো চেক কৰালে হয়তো চেক কৰিবলৈ সময় নাপাব পাৰে বাৰু বিকাশে কিন্তু লগৰবোৰ আকৌ লাজ পাইছোঁ মানে আৰু যে ধৰি লোৱা ভাল আছিলে যদি তোকচোন লগ কৰিব পাৰে হয়ো বাৰু কাৰণ তাৰ মনত পৰিব লাগিছিলে অকণমান যোৰহাটতো ময়ো আছোঁ ন এনে আমাৰ চেনেলবোৰ ডাউন কাৰণে পাহৰিলে লেভেল হ'ল দিব বিকাশৰ যদি ভিডিঅ'টো চাইছা ন প্লিজ মোক ক'বা দেই কাৰণ ফোন কৰিছিলোঁ লগ কৰিব মন এটা থাকি গ'ল দেই মানে কিয় ইমান বাহিৰৰ পৰা মানুহ এজন আহিছে আৰু ইচ্ছা আছিলে নহয় জানো কাৰণ লগ কৰিবলৈ কিন্তু নোৱাৰিলোঁ তোমাৰ জৰিয়তে পাৰিলোহেঁতেন আৰু তুমি নিদিলা আৰু তোমাকোতো লগ কৰিবলৈ আছিলে ন আৰু তুমিতো কৈছিলা একেলগে ৰাইড কৰিম ভাবিছিলোঁ অসমত যেতিয়া আছা তেতিয়া মোৰ লগত গ'লোহেঁতেন যদি চান্সটো পোৱা হ'লে সেইকাৰণে ফোন কৰাইছিল অলপ বেয়া লাগিলে সেইকাৰণে আৰু বাকী মই বুজিছোঁ বাৰু সি ব্যস্ত আছিলে আৰু যদি ভিডিঅ'টো চাইছা প্লিজ ক'বা কাৰণ ফোনটো নকৰিলে কমেণ্ট কৰা নাইবা ফোন কৰা যি কৰা কৰিবা খালি ক'বা দেই ক'বা আৰু সেইটোৱে আছিলে কাহিনীটো মানে আৰু বাকী বেলেগে ক'বলগীয়া নাই কাৰণ সিও নিজৰ কাম কৰি আছে আৰু কৈছোৱে ন বুজিছা তোমালোকে খালি মানে যেতিয়া আহিছিলে আৰু মন এটা থাকিবই দিয়াচোন আৰু মানে এনেইতো কিমান কণ্টেক্ট আছে নহয় জানো
বাকী এতিয়া কি কৰোঁ তুমি আমি কেইটা সোমালোঁ ইয়াৰ সন্মুখত দেখিছা নহয় মানে বিস্কুট ল'ব সোমাইছোঁ ব্ৰেড নহয় বিস্কুট ল'ব সোমাইছোঁ মানে গতিকে ইমানে আছিলে আৰু আলু বিস্কুট ল'ম আৰু চিধা গৈ থাকিম হয় নাই তাকেতো আলু আৰু বিস্কুট ল'বলৈ আছে আৰু বেলেগ একো ল'বলগীয়া নাই আৰু সোনকালে ঘৰ যাব লাগে কিন্তু হঠাৎ মনত পৰি যায় লগত মটৰো নিওঁ মানে মটৰটো নি মানে টাৱাত পুৰি খাই ভাল লাগে তেতিয়া বাজে ন কটৰ সেইকাৰণে মজা লাগে মটৰো লৈ যাম মানে মোক বন্ধুসকলে এইটো দিছে বন্ধুসকল আৰু যোৱা আৰু বন্ধুসকল কেইটকা হ'ল অকল ভালকে দিব দেই মটৰটো বাচি বাচি পোকে খোৱা মটৰ পালে ঘূৰাই দিম আকৌ এটা হ'লে এটা ওলালে ঘূৰাই দিম মই সেইকাৰণে এটা পুৰা ভালকে চাই দিব এইবোৰ ৰিজেক্টেড মাল ৰাখি দিয়ে নহয় আজিকালি দোকানত ঠিক নাই গম পাই নাই আপুনি আহিছে এয়া চাওক এয়া ফুটা থকা মটৰ দিছে নি আকৌ ভালকে চাই লওক আপোনালোকে কমেণ্ট কৰিব দেই দেখিলে মানে ফুটা থকা মটৰ আমাৰ মানে দোকানী বাবুৱে এটা মৰ্টন টেষ্ট কৰি চাব 140 টকা বজাৰ কৰিলোঁ সেইকাৰণে এটা মৰ্টন ফ্ৰী টেষ্ট কৰি চোৱা জল্দি টেষ্ট কৰি কোৱা কেনেকুৱা হৈছে ঠিক আছে নে এপন লিভেল নেকি সৰুতে খুৱাইছিলোঁ বাৰু আহিছা কেনেকৈ চাই আছে ভিতৰৰ পৰা ঘৰ পালোহি আৰু আহি পাই চিধা এয়া ধনু হাতত লৈছোঁ আজি ধনু কাৰ চলাবলৈ শিকাম তোক মানে মাইনাই বোলে ধেনু বনাই থৈছে কোনে বনাই দিলে তোক পাপাই বনাই দিলে এতিয়া মই ধেনু কাৰ চলাবলৈ শিকাম এয়া চা লক্ষ্য ভেদটো মেইন হ'ব লাগিব মই এতিয়া দেখিছা নাই এটা চাটতে কেনেকৈ মই কলগছত ফুটাই দিম ভাবি চাই ল চবেই দেখাই থাকিব দেই কেমেৰামেন নাযায় তোৰ গাড়ী ভাল নহয় তোৰ ঘৰ মাৰিবই নাজানো মই ঘৰ আহি পালোহি এয়া চিধা পঢ়া শুনাত ব্যস্ত হৈ গৈছে পঢ়া শুনা ছোৱালীটো কি কৰি আছা কৈ দিয়া আকৌ এইবোৰ মই বুজি নাপাওঁ মাইকী মানুহৰ গোট থাকে যে এইবিলাকে কৰি আছে আহি পাই ৰ'বলৈ সময় নাই কৰা বিজি মানুহ পঢ়া শুনা ডাঙৰ মানুহ হোৱা দেই আইঅ ৰাতিপুৱাৰ পৰা যে চাহ খোৱা নাছিলো একদম মাথাটো ন টিঙিচ ধৰে মোৰ ভাগৰ মানে মই দিনটো চাহ এবাৰ হ'লেও খাবই লাগিব লাল চাহটো আজি খোৱা নাই ৰাতিপুৱা হৰলিক্স খাইছিলো যে এতিয়া অলপ চাহ খাব লাগিব তোমাৰ সন্ধিয়া হ'বৰ সময় হৈছে ঐ চাহটা অলপ বনোৱাকে যোৱা না চাহ যে অলপ খুৱাব লাগে দায়িত্ব আছে বুলি জানা নাই হা যা চাহ বনাকে যা চাহ বনালে আমাৰ একেদে ঐ তোৰ কাৰণে নাই চাহ হয় এইটো চাহ বনালে এখেতে কিন্তু আনি দিছোঁ মই মানে হিমাদ্ৰীয়ে চাহ বনাই দিলে মই আনি দিছোঁ তলত খাবৰ কাৰণে আৰু এফালে ময়ো আছোঁ আৰু তুমিও আহা চাহ খাবলৈ আহি যোৱা বিস্কুট পেকেট এটা খুলিব নোৱাৰে ইমান টাইম লাগিছে চবতছে প্ৰথমে ইয়াকে দিলে কালি এইটো ভাঙিয়ে গ'লগৈ ভালকৈ দি দিব লাগে বিস্কুট পেকেট এটা খুলিব নোৱাৰে কাম নাইকিয়া ছোৱালী ভাগ ইয়াৰ পৰা দে মই ডাঙৰটো খাম মই হিৰো যে বিস্কুট এটা দিছিলে মানে বিস্কুটটো ভাগি থাকিলে ভাঙিলৈ তলত খাই আছেগৈ পৰি গ'ল এই বিস্কুট খাই বহুত ভাল লাগে মানে কি বুলি ক'ম এইটো আৰু সোৱাদটোৱে বেলেগ আৰু এইফালে চব বন্ধুসকল আমাৰ মানে পাপাই কি কৰি আছে আলু পুৰি আছে এই জুইত বাহিৰতে আমি জুই সেকি আলু পুৰিও আছোঁ মানে আৰু আজি আলু পিটিকা খাম মানে আৰু লগতে আমাৰ লখিমীও আকৌ জুই সেকিব লাগে পুৰা গৰম হৈ আছে আলু যিটো মই খালো ধুনুৱে খাবলৈ নাপায় ওপৰলৈ চাই আছে ই দৌৰি আছে তোক নিদিওঁ মই অকলে খাম এইটো তই খাবি গবলিন পুৰা গৰম আছে কিন্তু মজা লাগে এনেকৈ আলু পুৰি খাই গবলিন ঠাণ্ডা দিনত আলু পুৰি খোৱাৰ মজাই বেলেগ গবলিন খা পুৰা গৰম আছে হাত পুৰি গৈছেগে বাকী এতিয়া আলু পুৰিছে ভাই গৰম যেন নাই পাৰা খাবলৈ গৰমে কেনেকে খাইছো বাকী মই আলু খাওঁ আৰু মই ইমানতে ভাবিছোঁ ভিডিঅ'টো মই খতম কৰোঁ আলু খাই আজি ভিডিঅ'টো মই খতম কৰিলোঁ যদি ভাল লাগিলে প্লিজ লাইক কৰি দিবা আৰু চেনেলে যদি কিবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিবা ঠিক আছে লাইক কৰিবা ঠিক আছে নহ'লে আকৌ লগ পাই আছোঁ নতুন ভিডিঅ' আজিলৈ দিছোঁ দিয়া বাই বাই